নমস্কাৰ বন্ধুগণ, মোৰ অনলাইন ক্লাছৰ আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ত আপোনালোকক স্বাগতম। বন্ধুগণ, আপোনালোকে মোৰ চেনেলত পাব অসম তথা ভাৰতৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ সিলেবাছৰ লগত সংগতি ৰাখি টপিক ৱাইজ ক্লাছ। বন্ধুগণ, আজি এই ভিডিঅ'ৰ টপিক অসমৰ বিভিন্ন জনগোষ্ঠীৰ সাজপাৰ আৰু পৰিধান। বন্ধুগণ, এই ভিডিঅ'খন অতিকৈ গুৰুত্বপূৰ্ণ হ'ব, কাৰণ এই টপিকৰ ওপৰত অসমৰ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত প্ৰশ্ন অহা দেখা যায়। আজিৰ এই ভিডিঅ'ত আমি মোট 20টা MCQ চাম, গোটেইকেইটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট। সম্পূৰ্ণ ভিডিঅ' চাব। ভিডিঅ' চাই যদি আপোনালোকে কিবা শিকিব পায় তেনেহ'লে ভিডিঅ'খন লাইক কৰিব, কমেণ্ট কৰি জনাব, বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব, মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব আৰু সময়মতে ভিডিঅ' পোৱাৰ বাবে বেল আইকন বজাই দিব। দেন লেটছ ষ্টাৰ্ট দ্য ক্লাছ। আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্ন, সততে চাদৰ হিচাপে পিন্ধা পৰম্পৰাগত অসমীয়া ৰেচম কাপোৰক কোৱা হয়। ইয়াত চাইট অপশ্যন দি আছে। চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ৰিহা। সততে চাদৰ হিচাপে পিন্ধা পৰম্পৰাগত অসমীয়া ৰেচম কাপোৰক ৰিহা বুলি কোৱা হয়। 2 নম্বৰ প্ৰশ্ন, কোন কেইবিধ অলংকাৰ পুৰুষে ডিঙিত পৰিধান কৰে? চাইট অপশ্যন আছে ইয়াত। চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, লতামণি আৰু বিবি। লতামণি আৰু বিবি পুৰুষে ডিঙিত পৰিধান কৰে। 3 নম্বৰ প্ৰশ্ন, বুকনি পটানি কোন জনজাতিৰ পৰম্পৰাগত পোছাক? বুকনি পটানি কোন জনজাতিৰ পৰম্পৰাগত পোছাক? ইয়াত চাইট অপশ্যন দি আছে। চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, কোচ ৰাজবংশী। বুকনি পটানি কোচ ৰাজবংশীৰ পৰম্পৰাগত পোছাক। 4 নম্বৰ প্ৰশ্ন, তলৰ কোট মণিমঞ্জিৰ পিন্ধা হয়। তলৰ কোট মণিমঞ্জিৰ পিন্ধা হয় আমাক প্ৰশ্ন সুধিছে, আৰু ইয়াত চাইট অপশ্যন দি আছে। চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, মূৰত। মণিমঞ্জিৰ মূৰত পিন্ধা হয়। 5 নম্বৰ প্ৰশ্ন, তলৰ কি সাজৰ প্ৰচলন আহোমসকলৰ এটা উল্লেখযোগ্য প্ৰথা? তলৰ কি সাজৰ প্ৰচলন আহোমসকলৰ এটা উল্লেখযোগ্য প্ৰথা আমাক প্ৰশ্ন সুধিছে, আৰু ইয়াত চাইট অপশ্যন দি আছে। চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, চোলা। চোলা সাজৰ প্ৰচলন আহোমসকলৰ এটা উল্লেখযোগ্য প্ৰথা। 6 নম্বৰ প্ৰশ্ন, তলৰ কোনবিধ গহনা পুৰুষে পৰিধান নকৰে? তলৰ কোনবিধ গহনা পুৰুষে পৰিধান নকৰে? ইয়াত চাইট অপশ্যন দি আছে। চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, কুণ্ডল। কুণ্ডল গহনা পুৰুষে পৰিধান নকৰে, আৰু বাকী 3টা গহনা পুৰুষে পৰিধান কৰে। 7 নম্বৰ প্ৰশ্ন, বিহুৱানসকলে বিহু মাৰোতে ব্যৱহাৰ কৰা চোলাটোৰ নাম কি? প্ৰশ্ন সুধিছে যে বিহুৱানসকলে বিহু মাৰোতে ব্যৱহাৰ কৰা চোলাটোৰ নাম কি? চাইট অপশ্যন দি আছে ইয়াত। চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, চাপকান। চাপকন বিহুৱানসকলে বিহু মাৰোতে পৰিধান কৰে। 8 নম্বৰ প্ৰশ্ন, তলৰ কোট চিটিপটি পিন্ধা হয়। তলৰ কোট চিটিপটি পিন্ধা হয়। চাইট অপশ্যন দি আছে ইয়াত। চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, মূৰত। চিটিপটি মূৰত পিন্ধা হয়। 9 নম্বৰ প্ৰশ্ন, মটৰমণি ক'ত পিন্ধা হয়? মটৰমণি ক'ত পিন্ধা হয় আমাক প্ৰশ্ন সুধিছে, আৰু ইয়াত চাইট অপশ্যন দি আছে। চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, গলত। মটৰমণি গলত পিন্ধা হয়। 10 নম্বৰ প্ৰশ্ন, কেউৰ ক'ত পিন্ধা হয়? কেউৰ ক'ত পিন্ধা হয় আমাক প্ৰশ্ন সুধিছে, আৰু ইয়াত চাইট অপশ্যন দি আছে। চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, হাতত। কেউৰ হাতত পিন্ধা হয়। 11 নম্বৰ প্ৰশ্ন, চেলেং কি? চেলেং কি আমাক প্ৰশ্ন সুধিছে, আৰু ইয়াত চাইট অপশ্যন দি আছে। চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, পৰিধান। চেলেং এক প্ৰকাৰৰ পৰিধান। 12 নম্বৰ প্ৰশ্ন, গোলোক সাধাৰণতে কোন জনজাতি পুৰুষে পৰিধান কৰে? গোলোক সাধাৰণতে কোন জনজাতি পুৰুষে পৰিধান কৰে আমাক প্ৰশ্ন সুধিছে, আৰু ইয়াত চাইট অপশ্যন দি আছে। চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, মিচিং। গোলোক সাধাৰণতে মিচিং জনজাতিৰ লোকে পৰিধান কৰে। 13 নম্বৰ প্ৰশ্ন, লুকাপাৰ অলংকাৰ ক'ত পিন্ধা হয়? লুকাপাৰ অলংকাৰ ক'ত পিন্ধা হয় আমাক প্ৰশ্ন সুধিছে, আৰু ইয়াত চাইট অপশ্যন দি আছে। চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, কাণত। লুকাপাৰ অলংকাৰ কাণত পিন্ধা হয়।
14 নম্বৰ প্ৰশ্ন বিৰি অসমৰ পুৰুষে ক'ত পৰিধান কৰে বিৰি অসমত পুৰুষে ক'ত পৰিধান কৰে আমাক প্ৰশ্ন কৰিছে আৰু ইয়াত 4টা অপচন দিয়া আছে 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ অপচন এ ডিঙিত বিৰি অসমৰ পুৰুষে ডিঙিত পৰিধান কৰে 15 নম্বৰ প্ৰশ্ন মুগা সূতা ক'ৰ পৰা তৈয়াৰ কৰা হয় মুগা সূতা ক'ৰ পৰা তৈয়াৰ কৰা হয় আমাক প্ৰশ্ন কৰিছে আৰু ইয়াত 4টা অপচন দিয়া আছে 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ অপচন বি পলুৰ পৰা মুগা সূতা পলুৰ পৰা তৈয়াৰ কৰা হয় 16 নম্বৰ প্ৰশ্ন দখনা আৰু আৰনাই কোন জনগোষ্ঠীৰ প্ৰধান সাজপাৰ দখনা আৰু আৰনাই কোন জনগোষ্ঠীৰ প্ৰধান সাজপাৰ আমাক প্ৰশ্ন কৰিছে আৰু ইয়াত 4টা অপচন দিয়া আছে 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ অপচন ডি বড়ো দখনা আৰু আৰনাই বড়োসকলৰ প্ৰধান সাজপাৰ 17 নম্বৰ প্ৰশ্ন চস্কাই আৰু ফস্কাই কোন জনগোষ্ঠীৰ প্ৰধান সাজপাৰ চস্কাই আৰু ফস্কাই কোন জনগোষ্ঠীৰ প্ৰধান সাজপাৰ আমাক 4টা অপচন দিছে ইয়াত 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ অপচন সি তিৱা চস্কাই আৰু ফস্কাই তিৱা জনগোষ্ঠীৰ প্ৰধান সাজপাৰ 18 নম্বৰ প্ৰশ্ন যিচু আৰু ৰিচা কোন জনগোষ্ঠীৰ পৰিধান কৰে যিচু আৰু ৰিচা কোন জনগোষ্ঠী পৰিধান কৰে 4টা অপচন দিয়া আছে ইয়াত 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ অপচন বি ডিমাচা যিচু আৰু ৰিচা ডিমাচা জনগোষ্ঠীৰ লোকে পৰিধান কৰে 19 নম্বৰ প্ৰশ্ন পিনি আৰু পেকক কোন জনগোষ্ঠীৰ মহিলাসকলে পৰিধান কৰে পিনি আৰু পেকক কোন জনগোষ্ঠীৰ মহিলাই পৰিধান কৰে 4টা অপচন দিয়া আছে ইয়াত 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ অপচন বি কাৰ্বি পিনু আৰু পেকক কাৰ্বি জনগোষ্ঠীৰ মহিলাসকলে পৰিধান কৰে 20 নম্বৰ প্ৰশ্ন বন্ধুগণ আপোনালোকে ইমানলৈকে যদি চাইছে তেনেহ'লে মোৰ ভিডিঅ'খন লাইক কৰিব কমেণ্ট কৰি জনাব কেনেকৈ লাগিছে ইয়াৰ পিছত আপোনালোকে কোন টপিকৰ ওপৰত ভিডিঅ' বিচাৰে নিশ্চয় কমেণ্টত জনাব বন্ধুগণ মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন বজাই দিব 20 নম্বৰ প্ৰশ্ন পাওগা আৰু মেৰনি কোন জনগোষ্ঠীৰ প্ৰধান সাজপাৰ পাওগা আৰু মেৰনি কোন জনগোষ্ঠীৰ প্ৰধান সাজপাৰ 4টা অপচন দিয়া আছে 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ অপচন বি দেউৰী পাওগা আৰু মেৰনি দেউৰী জনগোষ্ঠীৰ প্ৰধান সাজপাৰ বন্ধুগণ সম্পূৰ্ণ ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ জয় আই অসম